এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় ওচৰৰে বুঢ়া বুঢ়ী গাঁও তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে মাটিও আছে তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছিল আৰু ডিমৰিয়াত আহি প্ৰায় ৪,০০০ ভোট ৫,০০০ ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিল ২ বছৰ ৩ বছৰ ৪ বছৰ পিছত সেইটো এটা ২০-২৫ হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া ২৫,০০০ মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে কাৰণ তেতিয়া তাত অবভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব আৰু এই যে মাটি লৈ আহে কিছুমান দালালে মাটি লৈ আহে আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছোঁ তেওঁলোকক আমি এৰেষ্ট কৰিম মানুহবিলাক নিজেও নাহে অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো গুৱাহাটীৰ নিচেই ওচৰত গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰোঁ চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ আজিও ডিজিপি তাত গৈছে কালি এবাৰ সময় হ'লে ময়ো যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনি উচ্ছেদ কৰিম যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে ৰেলগাড়ীও ৰখাই দিছে আপ এণ্ড ডাউন কৰিব দিয়া নাই ৰেলগাড়ী ৰখিছে আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি দা চবৰ হাততে আছিল আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফৰ্চমেণ্ট নহ'লহেঁতেন বা গুলি নহ'লহেঁতেন হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গ'লহেঁতেন অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গ'ল জেহাদী বুলি শব্দটো মই ক'ব খোজা নাই কাৰণ আকৌ তাৰ ওপৰত আলোচনা চক্ৰ আৰম্ভ হ'ব কিন্তু ডেফিনেটলি দাও লাঠি এইবিলাকক এতিয়া কি ক'ব আপোনালোকে ডেফিনেশ্যনটো ঠিক কৰিলে আপোনালোকে